নমস্কাৰ ষ্টুডেণ্টছ, তোমালোক সকলোকে মই এইটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তোমালোক সকলোৱে মোক সুধি আছিলা যে ছাৰ 2022 চনত মেট্ৰিক পৰীক্ষা হ'বনে নাই। তোমালোকৰ মাজত বিভ্ৰান্তি সৃষ্টি হৈছে যে 2022 চনত মেট্ৰিক পৰীক্ষা হ'ব নাই বা নতুন শিক্ষানীতি যে আহিছে, নতুন শিক্ষানীতিত যিহেতু মেট্ৰিক পৰীক্ষাৰ কথা নাই, গতিকে মেট্ৰিক পৰীক্ষা হ'ব নাই তোমালোকে চিন্তা কৰি আছা। মই আজি তোমালোকক ক্লিয়াৰ কৰি দিম যে মেট্ৰিক পৰীক্ষা হ'বনে নহয়। 2022 চনত মেট্ৰিক পৰীক্ষা হ'ব, কাৰণ এতিয়ালৈকে কোনো অফিচিয়েল নটিফিকেশ্যন অহা নাই। চৰকাৰেও এতিয়ালৈকে কোৱা নাই যে মেট্ৰিক পৰীক্ষা নহয় বুলি। আৰু 21 চনত মেট্ৰিক পৰীক্ষা পাতিব নোৱাৰিলে, গতিকে চৰকাৰে 2022 চনত মেট্ৰিক পৰীক্ষা পতাৰ কথা ভাবি আছে। খালি 2022 চনৰ পিছত কি হয় সেইটো কথা এতিয়ালৈকে কোনেও গম পোৱা নাই, কাৰণ নতুন শিক্ষানীতি 2022 চনৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হৈ যাব। নতুন শিক্ষাবৰ্ষত নতুন শিক্ষানীতি আৰম্ভ হৈ যাব আৰু 2022 চনৰ পৰাই আমাৰ স্কুলখিনি যিখিনি 9, 10 আৰু 11, 12 একেলগ কৰাৰ কথা ভাবি আছে। গতিকে তোমালোকে 22 চনত যিখিনিয়ে মেট্ৰিক পৰীক্ষা দিবা তেওঁলোকে পঢ়ি থকা তেওঁলোকৰ মেট্ৰিক পৰীক্ষা হ'ব। খালি যিখিনি এতিয়া 9ত আছে তেওঁলোকে দিব পাৰে নে নোৱাৰে সেইটো খালি আমি চিয়'ৰ নহয়, সেইটো অফিচিয়েল নটিফিকেশ্যন আহিলেহে গম পোৱা যাব। 2022 চনত হোৱাখিনিৰ কাৰণে অলৰেডি ফৰ্ম ফিল আপ হৈ গৈছে, ঠিক আছে। আৰু তোমালোকক বহুতে কৈছে যে ছাৰ মেট্ৰিক পৰীক্ষা কেতিয়া হ'বগৈ। যদি 2022 চনত মেট্ৰিক পৰীক্ষা হয় তেন্তে কোনটো মাহত হ'ব। আগতে আমি জানো যে যেতিয়া 1 জানুৱাৰীৰ পৰা ক্লাছ হয় আৰু ডিচেম্বৰলৈকে ক্লাছ হয়, তাৰপৰা 2 মাহ পিছত মেট্ৰিক পৰীক্ষা হয়, ঠিক আছে। ফেব্ৰুৱাৰী লাষ্টৰ মানত মেট্ৰিক পৰীক্ষা হয়। তেনেকৈ যদি আমি চাবলৈ যায়, এপ্ৰিলৰ পৰা শিক্ষাবৰ্ষ আৰম্ভ হৈছে, তাৰপৰা তোমালোকৰ এইপিনে মাৰ্চলৈকে আছে। মাৰ্চ, এপ্ৰিল, মে' বা এপ্ৰিলত তোমালোকৰ মেট্ৰিক পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে, ঠিক আছে। CBSE যেনেকৈ হয় তেনেকুৱাকৈ হ'ব। আৰু তোমালোকৰ এতিয়ালৈকে কোনো প্ৰগ্ৰেম অহা নাই। তোমালোকে বহুতে কৈছে যে ছাৰ প্ৰগ্ৰেম পালোঁ, প্ৰগ্ৰেম দিয়াই নাই। সেইখন আগতে এনেই মানুহে বনাই আছে, তেনেকুৱা কোনো প্ৰগ্ৰেম দিয়া নাই এতিয়ালৈকে। প্ৰগ্ৰেম যদি আহে মই ভিডিঅ' দিমেই এনেও, ঠিক আছে। আৰু তোমালোকৰ কোৰ্চটো কমাই দিছে, সেই কমোৱাখিনি চালেই হ'ব, সম্পূৰ্ণ কোৰ্চ চাবলৈ দৰকাৰ নাই। গতিকে যিখিনিলৈকে কমাই দিছে সিমানখিনিলৈকে তোমালোকৰ পৰীক্ষাত আহিব। আৰু তোমালোকে মোৰ এপটোৰ কথা যে সুধি আছিলে, এপটো ডাউনলোড কৰি লোৱা। এপটোত মই সকলোখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনৰ পৰা আদি কৰি প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ এটা দি থোৱা আছে। আৰু 9 আৰু 10ৰ কাৰণে শিক্ষকসকলৰ কাৰণেও আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আটাইতকৈ ইম্পৰ্টেণ্ট এপ হয় এইটো। আৰু তাত তোমালোকে যদি যোৱা, এপটো যদি তোমালোকৰ হাতত থাকে, তোমালোকে কুৱেশ্যন পেপাৰ বিচাৰিব দৰকাৰ নাই। 1998 চনৰ পৰা যিমান এতিয়ালৈকে মেট্ৰিক পৰীক্ষা হৈছে সকলোখিনি কুৱেশ্যন পেপাৰ তাত দি থোৱা আছে আৰু সকলোখিনি প্ৰশ্ন তাত আছে। গতিকে এপটো ডাউনলোড কৰি লোৱা। আৰু কিবা সুধিবলগীয়া আছে যদি তোমালোকে মোক কমেণ্ট কৰা, মই কমেণ্টৰ পৰা তোমালোকৰ কুৱেশ্যনখিনি লৈ শ্বৰ্ট ভিডিঅ' বনাই দিম, যাতে তোমালোকৰ ক্লিয়াৰ হৈ যায়, একো ডাউট নাথাকে যাতে। ভিডিঅ'টো শেষলৈকে চাবে, ধন্যবাদ। ভিডিঅ'ত যদি ভাল লাগিলে লাইক কৰা, আৰু এপটোৰ তলত ডেছক্ৰিপশ্যন বক্সত লিংক দি থোৱা আছে, সোনকালে গৈ তোমালোকে ডাউনলোড কৰি লোৱা। থেংক ইউ।